আমাৰ আজি আমাৰ মুছলপুৰ জিলা BPF দলে দিছপুৰ চলো যিটো যাত্ৰা কৰিছে, এই যাত্ৰাত আমাৰ সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, আপোনালোকেও দেখিছে। আৰু আমাৰ মূল মন্ত্ৰটো হ'ল অঞ্চলত আমাৰ শান্তি লাগে, অঞ্চলত আমি একতাটো বিচাৰোঁ, অঞ্চলত আমি উন্নয়নটো বিচাৰোঁ। এইবিলাক গোটেই উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলো যাত্ৰা আমি কৰি আছোঁ। আজি মুছলপুৰ, যোৱাকালি আমাৰ বিজনী আছিল, আজি এতিয়া ফাৰ্ষ্ট মুছলপুৰ, ইয়াৰ পিছত আৰু চালবাৰী হ'ব, অহাকালি আকৌ তামোলপুৰ হ'ব, ওদালগুৰি হ'ব, ইয়াৰ পিছত ভেৰগাঁও হ'ব। এনেকুৱা মুঠতে আমি দিছপুৰ চলো যাত্ৰা কৰাৰ মেইন উদ্দেশ্যটো হ'ল আমাক BTCত উন্নয়ন লাগে, আমাক BTCত শান্তি লাগে, আমি BTCত সকলো জাতি জনগোষ্ঠী মিলি পেলাই একতা হৈ থাকিব বিচাৰে। এইবিলাক উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলো যাত্ৰা কৰি আছোঁ। আৰু আমি যিমান কৰিছোঁ খুব পজিটিভ, চবে শান্তি বিচাৰে, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, সকলোৱে একতাটো বিচাৰে, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, সকলোৱে BTCৰ উন্নয়নটো বিচাৰে। 15টা চিটত আমি NDA হিচাপে আমি খেলিম। সেইটো BPF কিমান পায় বা BJPয়ে কিমান পায় বা UPPয়ে কিমান পায় সেইটো পিছৰ কথা। আপাতত আজিৰ দিনত আমি 15টা চিটটো BTC অঞ্চলৰ পৰা দিছপুৰত আমি NDA হিচাপে MLA পঠিয়াই দিম, বাছ। তাৰমানে UPPয়ে NDA থাকিলে আপোনাৰ আপত্তি নাই কোনো? আমাৰ BTCৰ কাম নাই। UPPয়ে আমি BTC ক্ষেত্ৰত UPPয়ে লগত আমাৰ কোনো সম্বন্ধ নাই। MLA ইলেকশ্যনত এতিয়া BTC অঞ্চলত UPPয়ে লগত কোনো সম্বন্ধ নাই। আমাৰ কথাটো হ'ল আমি BPF হিচাপে যেহেতু NDA বুলি ক'লে গোটেই ভাৰতত NDA বুলি ক'লে BJPয়ে মেইন লিডাৰশ্বিপটো লয়। তো NDA হিচাপে যেহেতু আমি পাৰ্টনাৰ হ'লোঁ, BPF হিচাপে BTC অঞ্চলত 15টাত আমি কিমান চিট পাই এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি BTC দল হিচাপে আলোচনা কৰি পেলাই কিমান চিট পাই সেইটো BPFৰ ওপৰত নিৰ্ভৰ কৰিব। UPPয়ে কিমান পায় আসন বুজাবুজি নহয়, তাৰমানে NDA মিত্ৰতাটো ফাইনাল। আসন NDA মিত্ৰতাটো ফাইনাল। নাই, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যোৱাকালি কি কৈছে, মিত্ৰতা ফাইনাল। এইটোহে আসন বুজাবুজি ফাইনাল, সেইটোতো কোৱা নাই। BPF মুক্তা, BJP মুক্তা, এইটোতো কোৱা নাই। এইটো কৈছে জানো? কোৱা নাইতো। অততে আসন বুজাবুজি ফাইনাল এনেকুৱা 4টা, 3টা, 2টা, 10টা এনেকুৱা কোৱা নাই। অততে BJP বা NDA BPF দলে সোমাইছে, সেইটো বুজাবুজিটো ফাইনাল। প্ৰমোদ বড়ো কাৰ সহায়? নাই, প্ৰমোদ বড়োটো কি সি হ'বহে লাগে। কোন AIUDF, কোন কংগ্ৰেছ, কোন BJP, কোন BPF সি চিনি পায় নেকি? সি ৰাজ্যসভা MP হ'ব লাগে কৈছে। কাৰ পৰা কৰ কিমান কি কিনিছে প্ৰমোদ বড়োহে জানে। আচলটো কোনটো? আপুনি যদি এই মুছলপুৰ, এই BTC অঞ্চলত, এই বাক্সা অঞ্চলত যদি এগ্ৰিকালচাৰ কলেজ বনাব লাগে, মেডিকেল কলেজ বনাব লাগে, এই BTCয়ে বনাব, এই ৰাজ্যসভাই বনাব নোৱাৰে। আমাৰতো ভিতৰুৱা আলোচনা চলি আছে। 9 তাৰিখত আপোনালোকে শুনিবলৈ পাব। আপোনালোকৰ এই বাক্সাতে আমাৰ PMB মিটিং হ'বলৈ গৈ আছে। বাক্সাত এই মুছলপুৰতে 9 তাৰিখত হ'ব। তেতিয়া আপোনালোকে শুনিব ভালকে। এতিয়া তাৰমানে আমাৰ আলোচনাটো হৈ আছে, চলি আছে, মিত্ৰতাটো ফাইনাল। প্ৰধানমন্ত্ৰী আহিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। আমি কৈছোঁ
ভাৰতৰ এজন প্ৰাইম মিনিষ্টাৰ আহি আছে BTCত আহা মানে আমি শুভ লক্ষণ বিৰাট লাকি বুলি আমি ক'ব পাৰিম আমাকতো কিবা একটা পেকেজ ভাল পেকেজটো ঘোষণা কৰি যাবই এনে নাহে আপোনালোকে শুনিছে না নাই যেতিয়া বিহাৰত যায় যেতিয়া ছত্তীশগড়ত যায় যেতিয়া হাৰিয়ানাত যায় যেতিয়া মহাৰাষ্ট্ৰত যায় প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া কিমান ডাঙৰ ডাঙৰ পেকেজ ঘোষণা কৰি পেলাই আহিছে এইবাৰো BTCৰ কাৰণেও আৰু অসমৰ কাৰণেও BTCও অসম মুঠতে BTCৰ কাৰণে স্পেচিয়েলি কিবা একটা ভাল পেকেজ দি যাব বুলি মোৰ এটা বিশ্বাস অসমৰ মুখ্যমন্ত্ৰীটো কাক হোৱা বিচাৰে মুখ্যমন্ত্ৰী কোন হ'ব এতিয়া কোন আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে সিয়ে চিফ মিনিষ্টাৰ হ'ব